হেল্ল' এভৰিৱান, এতিয়া আমি আহিছোঁ মহামায়া থান আৰু এতিয়া আমি পাই গ'লোহি থান আৰু এইখনেই হৈছে থান। এয়া দেখিছেনে? এইফালে এইটো হৈছে ৰাস্তা আৰু ৰাস্তাৰ ওচৰতে থানখন আছে আৰু এতিয়া আমি এইফালে দিয়ে সোমাই যাম। এইফালে আমাৰ ধুনীয়াকৈ দেখিছেনে? আৰু এইখনেই হৈছে মহামায়া থান আৰু থানত সোমোৱাৰ আগতে আমি ধুনীয়াকৈ ভৰি হাতকেইটা ধুই লৈছোঁ। এয়া দেখিছে? এইফালে মই ভৰি হাত ধুই কৰি আহি গ'লোঁ আৰু এইফালে মাহঁত আহি আছে আৰু এতিয়া আমি থানলৈ সোমাই গৈছোঁ আৰু থানলৈ সোমাই আহি ইয়াতে আমি চাকি বন্তি জ্বলাম, যিহেতু ইয়াতে চাকি বন্তি জ্বলাব দিছে। তো ধুনীয়াকৈ চাকি বন্তি জ্বলাই কৰি লওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু এই থানখন বহুত বিশ্বাসী আৰু প্ৰমাণিত হয়। যদি আপোনালোকৰ কিবা মনৰ আশা আছে তেতিয়াহ'লে এই থানখনলৈ আহক আৰু নিশ্চয় আপোনালোকৰ মনৰ আশা পূৰ হ'ব। এই থানখন আছে নগাঁও জিলাৰ কঠীয়াতলিৰ গৰুবন্ধা নামেৰে এটা ভিতৰুৱা অঞ্চলত। তো আপোনালোক নিশ্চয় এবাৰ আহিব। আৰু ইয়াত চাকি বন্তি জ্বলাই আমাৰ হৈ গ'ল আৰু এইফালে ওচৰতে শিৱলিংগটো আছিলে। আমি ইয়াতো আহি গ'লোঁ চাকি বন্তি জ্বলাবৰ বাবে আৰু দেখিছেনে? চাকি বন্তি জ্বলাই সেৱা কৰিছোঁ। আপোনালোকেও য'তে আছে তাৰ পৰাই সেৱা লওক। এতিয়া আমাৰ চাকি বন্তি জ্বলাই কৰি হৈ গ'ল আৰু এতিয়া চাকি বন্তি জ্বলাই হোৱাৰ পিছত এবাৰ আপোনালোকক শিৱলিংগটো আৰু থানখন ধুনীয়াকৈ এবাৰ দেখাই দিছোঁ। আৰু এইফালে গোটেই মানুহবোৰ বহি আছে, তো আমিও আহি গ'লোঁ বহিবৰ বাবে। আৰু দেখিছেনে? বৌ, মই, ভণ্টি, জেঠাই বহি আছোঁ আৰু আমাৰ এইফালে সতাশতো চাব দেই, গোটেই একদম ঘূৰি ফুৰিছে পুতুতা। সেইটো দেখিছেনে? গোটেইখন ঘূৰি ফুৰিছে, তাক মানে মাতি মাতি আনিবলৈ বলে পৰা নাই। কি কৰি ফুৰিছে সিহে জানে আৰু এইফালে মই বহি আছোঁ, মই আৰু ভণ্টিয়ে বহি তাক চাই আছোঁ। মানে ক'লৈ গৈছে, কি কৰিছে, মানে এইবিলাক চাই ফুৰিছোঁ। ওচৰতে কাম কৰি থকা মানুহটোৱে গান লগাই কাম কৰি আছিল আৰু সি শুনি আহি পিনে মাকক গান লগাব দি দেখিছেনে? পূৰা মানে ভগৱানৰ গান লগাই লৈ নাচি আছে। চাওক, কাণ্ড কাৰখানা এইবিলাক তাৰ। ইফালে মানুহ বহি আছে, সেৱা চেৱা কৰি আছে আৰু সিফালে সিহে নাচাত ব্যস্ত। এইফালে প্ৰসাদৰ পাত দিছে, তো বৌয়ে আনিব গৈছে প্ৰসাদৰ পাত। আৰু এইফালে জেঠাই তাক মানে আপেল কাটি দি আছে। সি আকৌ বাকলি থাকিলে নাখায়, মানে আপেলৰ বাকলিটো কাটি দিব লাগে তেতিয়াহে খায়। আৰু এইফালে অকণমানিজনীক সি চাই একদম পূৰা ভেবা লাগি আছে। চাওকচোন, অকণমানিজনী ইমান মৰম লগা। প্ৰসাদ, এইফালে প্ৰসাদ দি আছে। মানুহজনীয়ে আমাৰ ইয়াক ছোৱালী বুলি ভাবিছিলে। একচুৱেলি ছোৱালী নহয়, ল'ৰা হয়। সকলোৱে কনফিউজ হয় ল'ৰা নে ছোৱালী, আচলতে ছোৱালী নহয়, ল'ৰা হয়। এইফালে জেঠাইহঁতে প্ৰসাদ খাই আছে। হৈছে মোৰ প্ৰসাদ আৰু এইফালে এজনী মই দেখিছেনে? প্ৰসাদ খাই আছোঁ। আৰু এইফালে মাহঁতে প্ৰসাদ খাই আছে। চাওক, সকলোৱে প্ৰসাদ খাই আছে। আৰু এতিয়া প্ৰসাদ খাই কৰি হৈ গ'ল আৰু এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ। দেখিছে নিশ্চয়। তো এতিয়া থানৰ পৰা আমি ওলাই দিম। থান আৰু এইফালে ধুনীয়া এইটো জেগা, ইমান ধুনীয়া এটা পৰিৱেশ। এইফালেও এখন থান আছে। এই ৰাস্তাটো দি গ'লেই থানখন পায়। আমি যোৱা নাই, আমি ইয়াতে অলপ টাইম ৰৈ দিলোঁ, যিহেতু ইয়াত ৰৈ ভাল লাগিছিল, বতাহো মাৰি আছিল আৰু ইমান এটা ধুনীয়া পৰিৱেশ। আপোনালোকো ইয়াত আহিব, নিশ্চয় ভাল পাব আপোনালোকে। আমাৰতো আহি বহুত ভাল লাগিলে। আৰু এইফালে দেখিছেনে? বৌয়ে ৰিলচ বনাইছোঁ বুলি ধুনীয়াকৈ প'ষ্ট দি আছে। দেখিছেনে নাই বাৰু? এইফালে চাওক, থানখনৰ ওচৰতে এইফালে ইমান ধুনীয়া জেগা এটা আছে। এইফালে চাওক, কি ধুনীয়া। ইয়াতে ফটো চটো দুখনমান উঠি ল'লোঁ। এই থানখনলৈ আৰু এই জেগাটোলৈ আহি মোৰ বহুতেই ভাল লাগিল, যিহেতু থাকিও ইমান ভাল লাগে। আৰু থানৰ পৰা আহি আমি হোটেলত সোমালোঁ কিবা এটা খাবৰ বাবে। যিহেতু থানলৈ আহিম বুলি ভাবি একো নোখোৱা নোবোৱাকৈ আহিছিলোঁ, গতিকে আমাৰ বহুত ভোক লাগি গৈছিল আৰু সেয়েহে আমি হোটেলত সোমাই পৰঠা খালোঁ। আৰু এইফালে এতিয়া ৰাস্তাত আহি ৰখি আছোঁহি, যিহেতু গাড়ীখন আহি পোৱা অকণমান দেৰি হৈছে, তো গাড়ীৰ বাবে আমি ৰখি আছোঁ।
আৰু এয়া গাড়ীলৈ ৰখি থাকোঁতে গাড়ীখন আহি পাই গ'লহি আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি ফেচবুকত চাই আছে তেন্তে হ'লে ফ'ল' কৰি ল'ব আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।